সেই জিৰণি নোলোৱাটো এটা মানে অসুবিধাৰ কথা আমাৰ কাৰণে আৰু খুব বেছি নিজৰ প্ৰতি তেওঁ মানে যত্ন নলয় নিজৰ প্ৰতি খুব কেয়াৰলেছ সেই কথাটো মানে আমাৰ সকলোৰে কাৰণে এটা সমস্যাই আমি অনবৰতে তেওঁক চাই থাকিব লাগে এই অলপতে কেইদিনমানৰ আগতে 8 মাহমান দৰৱ খালোৱেই আৰু ঠিক হৈছে চাগে এতিয়া চাওঁচোন নাখালেও হ'ব মইতো ফিট ভালেই হৈ আছোঁ সেই বুলি ভাবি 4-5 দিন তেওঁৰ হাতত দিয়া দৰৱো মই নাথাকিলেও এনেকুৱা আমাৰ লগত আছে কেইজনমান তেওঁলোকে খুব যত্ন লয় দেই ভালকৈ চাই হাতত দাদাই দৰৱ আপোনাৰ দেই বুলি দিয়া দৰৱো থৈ দিয়ে মানে থৈ দিছে পেলাই দিছে 4-5 দিন নাখাওঁচোন নাই খোৱা নোখোৱাৰ কাৰণে এইবাৰ আকৌ সেইটো এটা অসুবিধা হ'ল মানে সেইটো অসুবিধা বুলিয়ে নহয় সেইটো অকণমান চিৰিয়াছে এটা হেৰি হৈ যায় মানে চিজাৰ এটেকটো এনেদৰে বাৰে বাৰে হৈ থকাটো এটা ব্ৰেইনত আঘাত বুলিয়ে ক'ব লাগিব গতিকে সেই বস্তুটোৰ কাৰণে আমাৰ চিন্তা আৰু কোনো ধৰণৰ আগজাননী নিদিয়ে চিজাৰ যেতিয়া আমাক এটেক কৰে সেইদিনাখন ৰাতিপুৱা মই লগতে আছোঁ ইমান সুস্থ ইমান নৰ্মেলি সকলো কাম কৰি আছে ৰাতিপুৱা সোনকালে উঠিছে কিবা এটা খাইছে ৰাতিপুৱা আহাৰ সৰুকে খেলি আছে গৈ কুকুৰকেইটাৰ লগত তলত ফুলগছ খুচৰিছে নিজে চিনেমা এখন চাইছে হঠাতে বহি মোৰ ওচৰত ময়ো আছোঁ কাষতে মই বিচনাখনৰ বাগৰি আছোঁ তেওঁ বহি আছে এটা মাত্ৰ শুনিছোঁ গেঙনিৰ নিচিনা চাইছোঁ মানুহজন সেইটো এটেক আহিছে একদম অদ্ভুত ধৰণৰ কোনো ধৰণৰ আগজাননী নাই গতিকে সেই বস্তুবোৰত মানে ভয় তাত দৰৱ কোনো ধৰণে স্কিপ কৰিব নোৱাৰে এইবাৰ সেই কথাটো মানে তেওঁ নিজৰ এটা ভুল কৰিলে সেই কথাবোৰে এতিয়া বুজাই থাকিব লাগে আৰু আমি খুব সজাগ হৈ থাকিব লাগিব চাগে মনিটৰ কৰি থাকিব লাগিব সেইটো বৰ ডাঙৰ কথা এটা যদি এনেকে ভাবে যে নাখালেও হ'ব মানুহজন চিষ্টেমত নথকা মানুহ নাথাকে কোনো চিষ্টেমে বান্ধিব নোৱাৰা মানুহ এজন আৰু আগতে সেয়া ধৰা 2টা টেবলেট খাব লগা হৈছিল এতিয়া ডক্তৰেও ইমানখিনি সেইটো চাই যে তেওঁ সময় বান্ধিব নোৱাৰি যিহেতু এটা নিৰ্দিষ্ট সময় এই 12 ঘণ্টাৰ সময় ইণ্টাৰভেল এটাত তেওঁক খাবলৈ অসুবিধা হয় খোৱাৰ কোনো হেৰি নাথাকে টাইম টেবুল নাথাকে আৰু আমাৰ কামবোৰো তেনেকুৱাই আজি ধৰা শ্বুটিং আছে গোটেই ৰাতি আমি শ্বুটিং কৰিব লগা হ'ল আজি অনুষ্ঠান এটা আছে ক'ৰবাত তাৰপিছত আমি আকৌ ট্ৰেভেল কৰিব লগা হ'ল গতিকে সেই বস্তুবোৰ আমি সময়ত একদম ৰাখিবলৈ সুবিধা নহয় যেতিয়া তেতিয়া আমাৰ খোৱা হয় যেতিয়া তেতিয়া উঠা হয় যেতিয়া তেতিয়া খোৱা হয় গতিকে ডক্তৰেও সেইমতে দিছে এতিয়া 24 ঘণ্টাত এটা পিল খালে হ'ব তাৰ উপৰি তাৰ লগত মানে ধৰা মেগনেছিয়াম পটাছিয়াম যিবোৰ কম হৈ আছিলে সেই বস্তুবোৰ আছে সেইবোৰ গোটেইখিনি চাব লগা হয় আৰু